সোমাই আহক, দরজা খোলা আছে। সোমাই আহক, কোনো অসুবিধা নেই, দরজা খোলা আছে। দেউতা দেউতা মোক চিনি পোৱা নাই? নিজৰ দেউতাকে সন্তানক পাহৰিব পাৰে, তহঁতে পাহৰিব পাৰ। মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও পাহৰিব নোৱাৰে। এতিয়া ক, কিয় আহিলি? তোমাক নিবলৈ আহিছো দেউতা। এই ঘৰটোৰ কাৰণে? এই ঘৰটো মোৰ নহয়। তোমাৰ পচন্দ মানুহজন নোহোৱা হ'ল নেকি? নহয় দেউতা, তুমি আমাৰ লগত যাব লাগিব। কিয়? তোৰ ফুলত পানী দিয়া মানুহজন নোহোৱা হ'ল নেকি? নহয় নহয় দেউতা, সেইটো কাৰণে নহয়। তোমাৰ কি পচন্দ মানুহজন নোহোৱা হ'ল? নহয় নহয় দেউতা, সেইকাৰণে নহয়। আপোনাক আমি সঁচাকৈ নিব আহিছোঁ। নহয় দেউতা, তুমি আমাৰ লগত যাব লাগিব। কিয়? আমাৰ কোনে সকলো কথা গম পাইছে দেউতা। তুমি যাব লাগিব। মোনে আমাক বহুত অশান্তি দি আছে দেউতা, সেইকাৰণে আপোনাক আমি নিব আহিছোঁ। ককা ককা মই তোমালৈ খোৱা বস্তু আনিছো। ককা এওঁলোক কোন? এই হলো এইজন মোৰ ল'ৰা, এইজনী মোৰ বোৱাৰী। ককা তুমি দেখোন কৈছিলে তোমাৰ কোনো নাই। সেইবিলাক বহুত কথা। তহঁতক মই মিছা কথা কৈছিলোঁ। কি কথা কোৱাচোন? এই ল'ৰা বোৱাৰীয়ে মোক কিমান অত্যাচাৰ কৰিছিল। অত্যাচাৰ কৰি কৰি তোৰ আইতা মোক ঘৰৰ পৰা উলিয়াই দিছিল। আইতাৰ অসুখ হ'ল, ধনৰ অভাৱত মই আইতাৰ চিকিৎসা কৰিব নোৱাৰিলোঁ। এই ল'ৰা বোৱাৰীয়ে এদিন আমি দুজনকে ঘৰৰ পৰা উলিয়াই দিছিল। খুব অত্যাচাৰ কৰিছিল। ধনৰ অভাৱত তোৰ আইতাৰ চিকিৎসা কৰিব নোৱাৰিলোঁ। তোৰ আইতাৰ মোৰ চকুৰ আগতে থৰ ভৰাই আৰু সিদিনাৰ পৰাই মই মোৰ এই দান চিনি ৰাখি থৈ। তেতিয়াহ'লে তুমি নোযোৱা দেউতা? নাই, মই নাযাওঁ। তেতিয়াহ'লে এটা কাম কৰা, এই চেকখন লোৱা আৰু তোমাৰ যিমান মন যায় সেইখিনি ভৰাই ল'বা। আৰু তুমি ইয়াৰ পৰা আঁতৰি যাবা, বাহিৰত গৈ ধুনীয়াকৈ এটা সম্পত্তি গঢ়ি ল'বা আৰু তাত থাকিবা। লোৱা। এয়াই মোৰ ল'ৰা, যি মোক টকাৰে কিনিব বিচাৰিছে।